Welcome back to Knowledge Hub. মই ময়ূৰী আপোনালোক আটাইকে Knowledge Hubলৈ স্বাগতম জনাইছো। প্ৰথম এপিসোডত আমি UGC নেট কি, এলিজিবিলিটি, পেপাৰ প্যাটাৰ্ন আৰু মাৰ্কিং প্যাটাৰ্ন সম্পৰ্কে আলোচনা কৰিছিলো। আজিৰ এপিসোডত আমি আলোচনা কৰিম UGC নেট আসামিছৰ সম্পূৰ্ণ সিলেবাস সম্পৰ্কে। বলক তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো। UGC নেট অসমীয়া বিষয়ত মুঠ 10টা ইউনিট আছে। এই ইউনিটসমূহে একেলগে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, সাহিত্যতত্ত্ব, ভাষাতাত্ত্বিক অধ্যয়ন, লোকসাহিত্য, তুলনামূলক সাহিত্য আৰু অনুবাদ অধ্যয়নৰ বিস্তৃত ক্ষেত্ৰ সামৰি লৈছে। এই 10টা ইউনিটৰ ভালদৰে অধ্যয়ন কৰিলে UGC নেট পৰীক্ষাৰ বাবে এক সুদৃঢ় ভিত্তি গঢ়ি তুলিব পাৰিব। এতিয়া আমি সিলেবাসৰ মাজলৈ আহো। আমি গম পালো যে UGC নেট আসামিজ সিলেবাসখনত 10টা ইউনিট আছে। তাৰে আমি প্ৰথম ইউনিটটো চাও কি আছে। ফাৰ্স্ট ইউনিটত আপোনালোকৰ আছে আসামিজ ফক লিটাৰেচাৰ অৰ্থাৎ অসমীয়া লোকসাহিত্য। এই ইউনিটত অসমৰ সমৃদ্ধ লোকসাহিত্যৰ পৰম্পৰা অধ্যয়ন কৰা হয়। ইয়াত লোকগীত, মালিতা, সাধুকথা, কিংবদন্তি, প্ৰবাদ প্ৰবচন, লোকবিশ্বাস, লোকসংস্কৃতি আদিৰ ওপৰত কুৱেশ্যন আহে। এতিয়া গম পালো যে আমি এই ইউনিটৰ মূল বিষয়বস্তুখিনি কি হয়। তাৰ পাছত আহিলো আমি ইউনিট নম্বৰ 2 লৈকে। ইউনিট নম্বৰ 2ত আছে আপোনালোকৰ হিষ্ট্ৰী অফ আসামিজ লিটাৰেচাৰ অসমীয়া সাহিত্য আদিযুগ আৰু মধ্যযুগ। এই ইউনিটত আদিযুগ আৰু মধ্যযুগীয় অসমীয়া সাহিত্য পঢ়িব লাগে, যেনে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, বুৰঞ্জী সাহিত্য, পাঁচালী সাহিত্য, চৰিত সাহিত্য আদিৰ মূল বিষয়বস্তু এই ইউনিটটোৰ। তাৰ পাছত আমি আহিলো ইউনিট নম্বৰ 3 লৈ। ইউনিট নম্বৰ 3ত আছে মডাৰ্ণ আসামিজ লিটাৰেচাৰ অসমীয়া সাহিত্য আধুনিক যুগ। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ইউনিট হয়। ইয়াত আছে আপোনালোকৰ অৰুণোদয় যুগ, জোনাকী যুগ, ৰোমান্টিক যুগ, আবাহন যুগ, ৰামধেনু যুগ আৰু সমসাময়িক সাহিত্য। এই সকলো সাহিত্যৰ ধাৰা ভালদৰে পঢ়িব লাগিব এই ইউনিটত। বেছিকে আপোনালোকৰ UGC নেটত ইউনিট নম্বৰ 3 পৰাই কুৱেশ্যন অহা দেখা যায়। বেছিভাগ কুৱেশ্যন ইয়াৰ পৰাই কাটে। সো এইটো মানে ইউনিট আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। তো এতিয়া আমি চাম ইউনিট নম্বৰ 4। ইউনিট নম্বৰ 4ত আছে আসামিজ কালচাৰ অসমীয়া সংস্কৃতি। এই ইউনিটত অসমৰ সংস্কৃতি, শংকৰী সংস্কৃতি, আহোম যুগৰ সাংস্কৃতিক ঐতিহ্য, বিভিন্ন সামাজিক আৰু সাংস্কৃতিক উপাদানৰ বিষয়ে অধ্যয়ন কৰা হয়। এতিয়া আমি চাম ইউনিট নম্বৰ 5। ইয়াত আছে আপোনালোকৰ এথনিক এণ্ড ট্ৰাইবেল কালচাৰ অফ আসাম অসমৰ নৃগোষ্ঠী আৰু জনগোষ্ঠীয় সংস্কৃতি। অসমৰ বিভিন্ন জনগোষ্ঠী আৰু নৃগোষ্ঠীৰ সংস্কৃতি, উৎসৱ, সাজ পোছাক, নৃত্য, সংগীত, সামাজিক জীৱন আৰু পৰম্পৰা এই ইউনিটৰ অন্তৰ্গত, যেনে আপোনালোকৰ বড়ো, কাৰ্বি, মিচিং, ৰাভা, টাই ফাকে আদি জনগোষ্ঠীৰ বিষয়ে বিশেষ গুৰুত্ব দিব লাগিব। তাৰ পাছত আপোনালোকে চাব লাগিব ইউনিট নম্বৰ 6। ইউনিট নম্বৰ 6ত আছে ইণ্ডিয়ান পয়েটিক্স ইষ্টাৰ্ণ অৰ্থাৎ সাহিত্যতত্ত্ব প্ৰাচ্য। এই ইউনিটত ভাৰতীয় কাব্যতত্ত্ব পঢ়িব লাগিব। ৰসতত্ত্ব, অলংকাৰ, ছন্দ, কাব্যৰ বিভিন্ন তত্ত্ব আদিৰ ওপৰত প্ৰশ্ন সোধা হয়। তো এতিয়া গম পালো আমি ইউনিট নম্বৰ 6ত কি আছে। তাৰ পাছত আমি চাম ইউনিট নম্বৰ 7। ইউনিট নম্বৰ 7ত আছে ৱেষ্টাৰ্ণ লিটাৰী থিয়ৰী অৰ্থাৎ সাহিত্যতত্ত্ব পাশ্চাত্য। এই ইউনিটত পাশ্চাত্য সাহিত্যতত্ত্ব, কবিতা, নাটক, উপন্যাস, চুটিগল্প তত্ত্ব আৰু বিভিন্ন সমালোচনামূলক ধাৰা আলোচনা কৰা হয়, যেনে মডাৰ্নিজিম, পোষ্ট মডাৰ্নিজিম, ৰোমান্টিচিজিম, তাৰপিছত আপোনালোকৰ ক্লাছিচিজিম। এই ধাৰণা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ। তাৰপিছত আমি চাম ইউনিট নম্বৰ 8। ইউনিট নম্বৰ 8ত আছে আসামিজ লেংগুৱেজ এণ্ড লিংগুইষ্টিক্স অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়ন।
এই ইউনিটত অসমীয়া ভাষাৰ উৎপত্তি, বিকাশ, উপভাষা, ব্যাকৰণ, ধ্বনি, শব্দভাণ্ডাৰ, লিপি আৰু ভাষা বিজ্ঞানৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়। তো ইউনিট নম্বৰ 8ত আমি অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়ন চাব লাগিব বা পঢ়িব লাগিব। তো এতিয়া আহিছোঁ আমি ইউনিট নম্বৰ 8লৈকে। ইউনিট নম্বৰ 8ত আছে লেংগুৱেজ অফ আছাম, অসমৰ ভাষা আৰু ভাষাৰ অধ্যয়ন। অসমত প্ৰচলিত বিভিন্ন ভাষা আৰু ভাষাৰ অধ্যয়নৰ ইতিহাস এই ইউনিটত অন্তৰ্ভুক্ত, যেনে বড়ো, কাৰ্বি, মিচিং, টাই ফাকে, ৰাভা, খামতি আদি ভাষাৰ মৌলিক পৰিচয় জানিব লাগিব। অৰ্থাৎ বড়ো, কাৰ্বি, মিচিং, ৰাভাসকলৰ আপোনাৰ ভাষাতাত্ত্বিক দিশবোৰ জানিব লাগিব। তাৰপিছত আছে ইউনিট নম্বৰ 10, অৰ্থাৎ এই ইউনিটটো একদম শেষৰ ইউনিট। ইয়াত আছে কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ট্ৰান্সলেশ্যন, অৰ্থাৎ তুলনামূলক সাহিত্য আৰু অনুবাদ। এইটো আটাইতকৈ শেষ ইউনিট। তুলনামূলক সাহিত্য আৰু অনুবাদ তত্ত্ব আলোচনা কৰা হয়। কম্পাৰেটিভ লিটাৰেচাৰৰ ধাৰণা, উদ্দেশ্য, পদ্ধতি আৰু ট্ৰান্সলেশ্যন থিয়ৰীৰ মৌলিক বিষয়সমূহ ইয়াৰ অন্তৰ্ভুক্ত। তো এতিয়া গম পালোঁ যে আমি ইউনিট নম্বৰ 10ৰ মূল বিষয়বস্তু কি হয়। এতিয়া আমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চিলেবাছখন গোটেইখিনি আমি এটা থুলমূল ধাৰণা পালোঁ। কিন্তু এতিয়া এটা ডাঙৰ প্ৰশ্ন, আপোনালোকে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব? প্ৰথমতে আপোনালোকে এটা কাম কৰিব, যিখন আমাৰ অসমীয়া চিলেবাছ সেইখন আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি উলিয়াই ল'ব। তাৰপিছত আপোনালোকে যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ আপোনালোকে নিজে ছল্ভ কৰিব ট্ৰাই কৰিব। প্ৰতিটো ইউনিটৰ নোটছ আপোনালোকে নিজে তৈয়াৰ কৰিব আৰু প্ৰতিদিনে আপোনালোকে ৰিভিজন আৰু MCQ প্ৰেক্টিছ কৰিব। এনেদৰে যদি আপোনালোকে এখোজ দুখোজকৈ আগবাঢ়ে তেতিয়াহ'লে সম্পূৰ্ণ চিলেবাছখন সময়মতে শেষ কৰিব পাৰিব। আগন্তুক এপিছ'ডত আমি ইউনিট 1ৰ অসমীয়া লোকসাহিত্য একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িম। টপিক ৱাইজ এক্সপ্লেনেশ্যন, MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু শ্বৰ্ট নোটছ সকলো থাকিব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে UGC নেট আছামিছৰ অফিচিয়েল চিলেবাছ সম্পৰ্কে আপোনালোকক এটা স্পষ্ট ধাৰণা দিব পাৰিলে। ভিডিঅ'টো যদি উপকাৰী যেন লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।